সপ্তাহত ৰাতিপুৱা around 5:30 in the morning প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মোক ফোন কৰিছিলে মোক ফোন কৰি মোদী ডাঙৰীয়াই ক'লে তুমি সিমু কো মিলা হে মই অলপ দেৰি কাৰণে I got nervous যে কোন সিমুৰ কথা কৈছে মই মোদী ডাঙৰীয়া ক'লো सर मैं हिमंत बोल रहा हूं अरे मैं तुमसे ही बात कर रहा हूं तुम सिमू को मिल लेना और उनका कुछ तकलीफ है तुम सुन भी लेना I got confused কি কম প্ৰধানমন্ত্ৰী লগত খুদিব নোৱাৰি যে কোন সিমু কি কথা কি বতৰা ফোনটো থোৱাৰ পিছত মই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত যোগাযোগ কৰিলো যে সিমু কোন হয় আৰু পিএমএ মোক কিয় ফোন কৰিলে তেটা তেওঁলোকে মোক এটা সৰু ভিডিও পঠাই দিলে সিমু দাস কঠিয়াতলি নগাঁৱৰ ছোৱালী এইবাৰ ইন্ডিয়ান ব্লাইন্ড ক্ৰিকেট টিমে ওয়ার্ল্ড চ্যাম্পিয়ন হৈছে and she is the member of Indian blind cricket team আটাই অসমৰ ছোৱালী আপোনালোকে চিন্তা কৰক মই অসমৰ মুখ্যমন্ত্ৰী মই না জানো কাৰণ কালি যেতিয়া ফাইনালি সিমুক মই লগ পালো তেতিয়া মই খুদিলো যে মা তুমি অসমৰ পৰা খেলিব গৈছা খেলিব যোৱাৰ আগতে মোক কিয় নকলা বোলে স্যাৰ মই খেলি ভাল পাইছিলো ক্লাস 8 তে মই দিল্লীত গুছি গলো মই ইয়াতে খানাপাৰা স্কুলত পঢ়িছিলো মোক কোনোবাই লৈ আহিছিলে খানাপাৰা স্কুলত এডমিশন দিছিলে মই কথা শুনিলে সব ভাষা লগে লগে ৰিপিট কৰিব পাৰো চকু দি মই দেখা নাপাও কিন্তু শুনিলে মই লগে লগে ক্যাচ কৰো মই দিল্লীলৈকে গলো দিল্লীত মই এনেকা ব্লাইন্ড ক্ৰিকেট টিমক লগ পালো আৰু মই ক্ৰিকেট খেলিলো এবাৰ ওয়ার্ল্ড চ্যাম্পিয়নশিপত ইন্ডিয়া চ্যাম্পিয়ন হৈছে ইন ব্লাইন্ড ক্ৰিকেট আৰু মই তাত ৰিপ্ৰেজেন্ট কৰিছো আপোনালোকে চিন্তা কৰক যে পজিটিভিটিটো থাকা কাৰণে নগাঁৱৰ পৰা গুৱাহাটী গুৱাহাটীৰ পৰা দিল্লী দিল্লীৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী কোনে তাইক ড্ৰেগ কৰি লৈ গল কোনে টানি লৈ গল ইট ইজ অনলি দা পাৱাৰ অফ পজিটিভিটি